खुलुमबाय दिनै रादाबखौ फरायदों आं श्री खोमसि ब्रह्मआ आंनि बे दैलि खौरां निउज चेनेलनि गेजेरजों नोंथांनो मिथिहरनाय जायोदि इएम राकेश ब्रह्मआ बुङोदि बिपिएफआ बिटिआरआव जोबनो थांगासिनो दं होननानै फोरमायो मानोना दिनैहाय प्रमद बर'नि दैदेननाय इउपिपिएल सरकारखौ मोजां मोननानै गोबां रायजोफ्रा जयेन जाफैगासिनो दं होननानै इएम राकेश ब्रह्मआ फोरमायो। সমগ্র বিটিআরতে বিপিএফ দলক শূন্য কৰা অপাৰেশ্যন চলি আছে। বিগত দিনত মুছলপুৰ সমষ্টিত শূন্য কৰি দিয়া হৈ গ'ল। ইয়াৰ পিছত 14 নম্বৰ চিৰাং কাজল দুৱাৰত অলৰেডি 0 কৰি দিয়া হৈছে। এই সালবাৰীত আমাৰ আগৰ পৰাই সংকল্প লোৱা আছে যে বিগত দিনত সালবাৰীত এজনো বিপিএফ নথোৱা আমাৰ এটা অপাৰেশ্যন চলি আছে। ইয়াৰে কাৰণত আজি ৩,৫০০ আমাৰ সালবাৰী বাকী ৰাইজে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি যি মানে মানুহ সমাজক যেনেকুৱাকৈ এক কৰি পেলাই মানুহৰ সম্পদ সজোৱাটো আৰু বিভিন্ন আঁচনি মানুহ যিহেতু এই অঞ্চলবিলাকক স্বাৱলম্বী কৰাৰ যি এটা পৰিৱেশ ইয়াক উন্নত কৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিয়ে। আজি ইয়াতে ৩,৫০০ মানুহ আজি ইয়াৰ ইউপিপিএল দলত যোগদান কৰিছে। এই কথাবিলাক বহুবাৰ কোৱা হৈছে। সকলো কথা বাৰ্তা আমাৰ দলীয় সংগঠনৰ লিডাৰসকলে জানে। এভিএমচু লৈ পেলাই বিভিন্ন নেমচু এই ধৰণৰ যিমান সংগঠন আছে সকলোৱে জানে যে এই অঞ্চলক উচ্ছেদ কৰিবলৈ যি ৰচনা যি মানে কূটনীতি কৰিছিলে এইটো হাগ্ৰামা ডাঙৰীয়া হৈ 2019 চনত তেখেতে এই অঞ্চলৰ 1 লাখৰো বেছি মানুহক উচ্ছেদ কৰাৰ এটা তালিকা তেখেতে হাইকোৰ্টত দিছিলে। সেই কথা বাৰ্তা আজি আৰু গাঁৱৰ মানুহে জানিবলৈ বাকী নাই। এক কথাত ক'বলৈ গ'লে বিপিএফ দলে যুগ যুগে বিগত দিনৰ পৰাই মুছলমান সমাজক বঞ্চিত কৰি আহিছে। ৰাজনীতিকভাৱেও আৰ্থিকভাৱেও চাৰিওফালেদি শিক্ষাৰ ভাৱেও তেখেতসকলক ডমিনেট কৰি ৰাজনীতি কৰা এটা পৰ্যন্ত তেতিয়াৰ পৰাই কৰি আহি আছে। বিপিএফৰ ইউপিপিএলৰ কোনো এটা কৰ্মীৰ কোনো এটা সদস্যই নাযায় তাত। তেখেতসকলে নিজৰে ভাই ভণ্টি ভাই নাতিনী খুৰা খুৰী সকলোকে লৈ পেলাই নিজৰ ঘৰৰ নিজৰ গামছা আনি পেলাই নিজৰে বিপিএফ দলত যোগদান কৰে বুলি আমি ভাবোঁ। আমি সেইটোকে আমি বুজি লওঁ। बेराफारसेथिं हाग्रामा महिलारियाबो इउपिपिएल हानजा बिटिसिआव जोबलांगासिनो दं आरो इउपिपिएल पार्टिया थागोन ना थाया बेखौ उनावसो नुजासिगोन। अब्ला नायदो हाग्रामाया मा फोरमायो। ইউপিপিএল বুলি পাৰ্টি থাকিব না নাই বিটিচিত এইটো আমাৰ সন্দেহ আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যে মিছলীয়া এইটো প্ৰমাণ হ'ল। প্ৰমোদ বড়োৱে যিমান যি কথা কৈছে একো কাম কৰা নাই। এই আজি জইনিঙৰ যিটো চেহেৰা তাতে প্ৰমাণ হয় দেই। স্যার আপোনালোকে বিভিন্ন হস্পিটেল বনাইছে কিন্তু আজিলৈকে সিহঁতে ডক্টৰ দিব পৰা নাই, কি ক'ব? ইহঁতে কেনেকৈ ডক্টৰ দিব পাৰিব? ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিব। যিমান হস্পিটেল আমাৰ দিনততো এনেকুৱা খালী নাছিল, প্ৰত্যেক হস্পিটেল চলি আছিল। কিন্তু ইহঁতে আজি অকল হস্পিটেল নহয় স্কুল কলেজতো চাওক বিৰাট প্ৰব্লেম। অকল হস্পিটেল নহয় এগ্ৰিকালচাৰ ছাইডতো বিৰাট প্ৰব্লেম হৈ আছে খেতিয়কসকলে। মুঠতে আপোনালোকে শুনিবলৈ পাইছে প্ৰমোদ বড়োৱে কেনেকুৱা পইচা খায়। আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে বিটিচি ছেক্ৰেটাৰীৰ ভিতৰত যদি গাড়ী চলাই থকা দেখিছে এই গাড়ীৰ ভিতৰত পইচা দিয়া মানুহ আৰু লোৱা মানুহ থাকে। ইয়াত মেচিন দি হিচাপ কৰি থাকে। মানুহবিলাক ভাবিব এইটো ড্ৰাইভিং মানে শিকাই আছে নাকি এনেকুৱা, কিন্তু ড্ৰাইভিং নহয়। ইয়াত পইচা দিয়া মানুহ থাকে আৰু লোৱা মানুহ থাকে। প্ৰমোদ বড়োকে পইচা দিয়া মানুহ এই গাড়ীৰ ভিতৰতে আছে আৰু নিয়া মানুহটো এই গাড়ীৰ ভিতৰতে আছে। ইয়াতে মেচিন দি হিচাপ কৰে আৰু একটাতো পইচাটো কেনেকৈ খায় আপোনালোকক মই জনাইছোঁ। প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেৱে 50 লাখ টকাৰ ঘৰ বনাইছিল এই বৰাগাড়ী উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰিয়ালৰ তাতে 50 লাখ টকা ঘৰ বনাইছে। 1 বছৰ না 2 বছৰ পিছতে 2 কোটি টকাৰ ৰিপেয়াৰিং কৰি পেলাই খাইছে। কেনেকৈ হয় উল্টা? ঘৰটো বনাইছে 50 লাখৰ, ৰিপেয়াৰিং কৰিছে 2 কোটি টকাৰ। প্ৰমোদ বড়োই এনেকৈ পইচা খায় দেই। बेजों लोगोसे दिनैनि रादाबा एसेनोसै। खुलुमबाय।